ব্ৰিজখনে বহুতো মানে যান জঁটৰ কাৰণে সুবিধা হ'ব। আমাৰ এই অঞ্চলৰ মানে বহুত আগতে যেনেকুৱা মানে চানমাৰীৰ পৰা আহি থাকে জৰুৰ তিনিআলি বা গণেশগুৰি এইখিনি যেনেকুৱা জাম আছিল, সেই জামৰ পৰাই মানে এই হেৰিখিনি মানে পৰিত্ৰাণ পাব এই অঞ্চলৰ ৰাইজে। ব্ৰিজখন হোৱাৰ আগত যিটো পৰিৱেশ আছিলে, হোৱাৰ পিছত যথেষ্টখিনি চেঞ্জ হ'ব, মানুহে অনুভৱ কৰিব পাৰিব কিমান সুবিধা হৈছে। অসম চৰকাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ জু ৰোডৰ যি ফ্লাইঅভাৰ নিৰ্মাণ কৰিছে আৰু সেই নিৰ্মাণ কাৰ্যসূচীৰ বাবে আমি জনসাধাৰণে বহুত উপকৃত হৈছোঁ। ডেৰ বছৰ মানুহে অলপ অশান্তি পালে, কাৰণ এনেকুৱা এটা বস্তু বনাবলৈ হ'লে মানুহখিনিও অকণমান কোঅপাৰেট কৰিব লাগিব। এইটোতো কোনো বেয়াৰ কাৰণে কৰা নাই বা কোনো ব্যক্তিগত স্বাৰ্থত কৰা নাই, আচলতে মানুহখিনিৰ সুবিধাৰ কাৰণে কামখিনি কৰা হৈছে। আৰু এতিয়া মানুহে বুজিব যে ডেৰ বছৰ কষ্ট খালোঁ হয়, কিন্তু আমাৰ যথেষ্টখিনি সুবিধা হৈছে ব্ৰিজখনৰ কাৰণে। অসুবিধাৰ সন্মুখীন হৈ আছিলোঁ আমি জু ৰোডত, যান জঁটৰ পৰা ধৰি এম্বুলেঞ্চলৈকে বহুতো অসুবিধাৰ সন্মুখীন হওঁ। চাকৰিয়ালৰ লোকসকলৰ বাবে অহা যোৱাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হয়। এটা সময়ৰ বাবে আমাৰ যথেষ্ট ক্ষতি হয় আৰু সেইসমূহ অসুবিধাৰ পৰা পৰিত্ৰাণ পাবলৈ অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিলে আমাৰ জনসাধাৰণৰ বাবে, সেই সুবিধাৰ বাবে বহুতো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰিষ্কাৰকৈ ৰখাটোৱে হৈছে মেইন কথা, কাৰণ মাজতে শুনিলোঁ মালিগাঁৱৰ সেইটোখন আজি অপেন কৰিছে, কাইলৈ বোলে তাত পিক চিক পেলাই গোটেই অৱস্থা নাই। তেনেকুৱা ধৰণৰ যাতে নহয় আৰু। প্ৰত্যেকজন নাগৰিকৰে মানে দায়িত্ব আছে ব্ৰিজখন চাফ চিকুণ কৰি ৰখাৰ কাৰণে। অসম চৰকাৰে যি ফ্লাইঅভাৰ নিৰ্মাণ কৰি জনসাধাৰণৰ সুবিধাৰ বাবে পদক্ষেপসমূহ গ্ৰহণ কৰি আছে, তাৰ বাবে আৰু ভালদৰে আগলৈ এনেদৰে কামসমূহ কৰি যাওক, তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।